হাই মই ৰাজখোৱা বুজিছে গাইজ ঘপছে ডাঙৰ বাই ফোন কৰিলে যাচোন ল'ৰাক স্কুলৰ পৰা লৈ আহে ধেনুকাৰ লৈ গৈছে ধেনুকাৰ এইকাৰণে লৈ আহিছে ইয়াৰ মানে স্কুলত ভাওনা সেইবাবে তাৰপিছত এনেকৈ বিস্কুট চানা লৈ মই পাই গ'লোহি ৰেষ্ট হাউচ হ'ল আপোনাৰ মানে সৰু বাহঁতৰ ঘৰখন এইকাৰণে মই ৰেষ্ট হাউচ নাম দিছোঁ কাৰণ মই চেণ্টাৰলৈ নাযাওঁ বা বিয়া খাবলৈ নাযাওঁ য'লৈকে নাযাওঁ ইয়াত ধুনীয়াকৈ ৰেষ্ট অকণ লৈ গাখীৰ চাহ একাপ বনাই খাই দিলেহে গাডাল ভাল লাগে তাৰপিছত এনেকৈ মই পূৰা বনোৱাত ব্যস্ত হৈ গ'লোঁ চাহপাত দি একদম চেনিডাল দি চাহডাল মিঠা কৰি তাৰপিছত ধুনীয়াকৈ বাকি মেলি এইফালে আকৌ সিহঁতে সোমবাৰডাল মানে চানা নেখায় খাস্তা খায় মইতো নেমানো ন সোমবাৰডাল মই আৰু পূৰা ধুনীয়াকৈ চানা টানা খাস্তা চাস্তা লৈ একদম পূৰা ধুনীয়াকৈ ডাইনিঙত থৈ খোৱাত ব্যস্ত আৰু আপোনালোকে চেনেলডাল ছাবস্ক্ৰাইব কৰি দিব আকৌ লাইক কমেণ্ট কৰি দিব ন তেতিয়াহে ভাল লাগিব মনডাল ভিডিঅ' বনাই ভাল লাগিব কৰি দিয়ক আকৌ একো নহয় দিয়ক কৰি দিয়ক